মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল মেথছ অসমলৈ মই তোমালোকক স্বাগতম জনাই তোমালোকৰ বাবে আজি লৈ আহিছো হাফ ইয়াৰলি এক্সামিনেশ্যন 2023-24 জেনাৰেল সায়েন্স ক্লাস 10 ৰ কোশ্চেন পেপাৰ আৰু এই কোশ্চেন পেপাৰখন লোৱা হৈছে দৰং জিলাৰ পৰা গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'ত তোমালোকে দৰং জিলায় অনুষ্ঠিত কৰা হাফ ইয়াৰলি এক্সামিনেশ্যন 2023-24 General Science or 45 very short question including MCQ তোমালোকে উত্তৰ সহ জানিব পাৰিবা বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ যাওঁ আৰু এইখিনিতে তোমালোকক জনাব খুজিছো যে যিসকল মৰমৰ ছাত্ৰ ছাত্ৰীয়ে গোৱালপাৰা জিলাত প্ৰি টেষ্ট এক্সামিনেশ্যন আজি দিবা অৰ্থাৎ আজি তোমালোকৰ প্ৰি টেষ্ট এক্সামিনেশ্যন শেষ হ'ব জেনাৰেল সায়েন্সৰ পৰীক্ষা দি তোমালোকে এই কোশ্চেন পেপাৰখন তোমালোকৰ পৰীক্ষাৰ বাবে মডেল কোশ্চেন হিচাপে ইউজ কৰিব পাৰা সেকশন এ কোশ্চেন নম্বৰ 1 তলৰ প্ৰতিটো প্ৰশ্নৰ বাবে চাৰিটাকৈ উত্তৰ দিয়া আছে চাৰিটাৰ ভিতৰত এটাহে শুদ্ধ উত্তৰ দিয়া আছে শুদ্ধটো বাছি উলিওৱা 1 ফেৰিক অক্সাইড প্লাস এলুমিনিয়াম বিক্রিয়া করলে কি হবো অ্যালুমিনিয়াম অক্সাইড প্লাস আয়রন বিক্রিয়াটো এ সংযোজন বিক্রিয়া বি বিযোজন বিক্রিয়া সি অপহরণ বিক্রিয়া ডি ডি অপহরণ বিক্রিয়া গতিকে শুদ্ধ উত্তর হবো সি অপহরণ বিক্রিয়া কোশ্চেন নাম্বার 2 লঘু হাইড্রোক্লোরিক এসিডৰ দ্ৰৱত লোৰ গুৰি মিহলালে কি ঘটিব এ হাইড্ৰোজেন গেছ আৰু আয়রন ক্লোরাইড উৎপন্ন হব বি ক্লোরিন গ্যাস আৰু আয়রন হাইড্রোক্সাইড উৎপন্ন হব সি কোনো বিক্রিয়া নহয় ডি আয়রন লবণ আৰু পানী উৎপন্ন হব গতিকে শুদ্ধ উত্তৰ হব এ হাইড্ৰোজেন গ্যাস আৰু আয়রন ক্লোরাইড উৎপন্ন হব 3 ব্ৰকলি উৎপন্ন কৰা হৈছিল এ ফুলকবিৰ পৰা বি বনৰীয়া বন্ধাকবিৰ পৰা সি ওলকবিৰ পৰা ডি উপৰৰ এটা নহয় গতিকে শুদ্ধ উত্তৰ হ'ব বি বনৰীয়া বন্ধাকবিৰ পৰা এইখিনিতে মই তোমালোকক জনাব খুজিছো যে তোমালোকৰ এটাকৈ কোশ্চেন কমপ্লিট হোৱাৰ পিছত অৰ্থাৎ যেনেকুৱা 1 নম্বৰ কমপ্লিট হোৱাৰ পিছত তোমালোকক কোশ্চেনৰ আনসাৰখিনি স্ক্ৰিনশ্বট মাৰাৰ সুবিধা কৰি দিম গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব লাগিব গোটেইখিনি প্ৰশ্নৰ উত্তৰ পাবলৈ কোশ্চেন 4 পৰ্যায়বৃত্ত তালিকাৰ পৰ্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা উক্তিসমূহৰ কোনটো শুদ্ধ নহয় এ মৌলবোৰৰ ধাতব গুণ কমে বি যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ে সি পৰমাণুবোৰে অতি সহজে সিহঁতৰ যোজক ইলেক্ট্ৰনবোৰ হেৰুৱায় ডি অক্সাইডবোৰৰ আম্লিক গুণ বাঢ়ে শুদ্ধ উত্তৰ হ'ব সি পৰমাণুবোৰে অতি সহজে সিহঁতৰ যোজক ইলেক্ট্ৰনবোৰ হেৰুৱায় কোশ্চেন 5 চকুৰ লেন্সৰ বক্ৰতা কিহৰ বাবে পৰিৱৰ্তন হয় এ অক্ষিপট বি চকুৰ পতা সি চিলিয়াৰী পেশী ডি নেত্ৰ স্নায়ু গতিকে শুদ্ধ উত্তৰ হ'ব সি চিলিয়াৰী পেশী 6 নম্বৰ প্ৰশ্নলৈ আহা 6 নম্বৰ প্ৰশ্নত কোৱা হৈছে যি প্ৰক্ৰিয়াৰ দ্বাৰা এটা স্বপক্ষী জীৱৰ শক্তিৰ প্ৰয়োজনীয়তা পূৰ্ণ কৰা হয় সেইটো হল এ সালোক সংশ্লেষণ বি বাষ্পমোচন সি স্থানান্তৰ ডি ৰেচন গতিকে শুদ্ধ উত্তৰ হ'ব এ সালোক সংশ্লেষণ 7 তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস এ বায়ু শক্তি বি নিউক্লিয় শক্তি সি ভূতাপীয় শক্তি ডি তৰংগ শক্তি গতিকে শুদ্ধ উত্তৰ হ'ব এ বায়ু শক্তি 8 লক্ষ্যবস্তুৰ সমান আকাৰৰ প্ৰতিবিম্ব পাবলৈ হলে লক্ষ্যবস্তুটো উত্তল লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব এ লেন্সৰ মুখ্য ফকাছত বি ফকাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত সি অসীমত ডি লেন্সৰ আলোক কেন্দ্ৰ আৰু মুখ্য ফকাছৰ মাজত গতিকে শুদ্ধ উত্তৰ হ'ব বি ফকাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত 9 নম্বৰ প্ৰশ্নলৈ আহা আমাৰ লালটিত থকা উৎসেচকবিধ হল এ এমাইলেজ বি লাইফেজ সি
ট্রিপসিন, ডি পেপসিন। শুদ্ধ উত্তর হ'ব এ এমাইলেজ। 10 নম্বৰ, মগজুৰ যি অংশই দেহৰ লৰচৰ আৰু ক্ষমতা নিয়ন্ত্ৰণ কৰে সেইটো হ'ল এ চেৰিব্ৰাম, বি চেৰিবেলাম, চি মেডুলা অবলংগতা, ডি ওপৰৰ আটাইকেইটা। শুদ্ধ উত্তৰ হ'ব বি চেৰিবেলাম। মৰমৰ ছাত্ৰ ছাত্ৰীসকলে এই 10টা MCQৰ আনসাৰ মই তোমালোকক স্ক্ৰীনশ্বটৰ সুবিধা কৰি দিছো। দৰং জিলাৰ প্ৰশ্নসমূহৰ সলিউশন লৈ আহা। ওকে, কোশ্চিন নম্বৰ 1ৰ তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। গোটেইখিনি কোশ্চিন আনসাৰ দিছো। ওকে, এতিয়া প্ৰশ্ন 2 লৈ আহা। তলত দিয়া শুদ্ধ উত্তৰটো বাছি উলিওৱা। এ তলৰ কোনটো ধাতুৱে কপাৰ সালফেটৰ পৰা কপাৰ অপসাৰিত কৰিব পাৰে? 1 সিলভাৰ, 2 গোল্ড, 3 প্লেটিনাম, 4 মেগনেছিয়াম। গতিকে শুদ্ধ উত্তৰ হ'ব 4 মেগনেছিয়াম। বি এটা মৌল এক্সে HCl2 সংকেতৰ ক্লোৰাইড গঠন কৰে। ই উচ্চ গলনাঙ্কৰ এটা গোটা পদাৰ্থ। মৌল এক্স তলৰ কোনটোৰ সৈতে একেটা বৰ্গত থকাৰ সম্ভাৱনা বেছি? 1 সোডিয়াম, 2 মেগনেছিয়াম, 3 এলুমিনিয়াম, 4 সিলিকন। গতিকে শুদ্ধ উত্তৰ হ'ব 2 মেগনেছিয়াম। এতিয়া সি নম্বৰলৈ আহা। হাওঁফাওঁৰ পৰা অহা অক্সিজেনযুক্ত তেজ তলৰ কোনটো কোঠাত প্ৰৱেশ কৰে? 1 বাও অলিন্দ, 2 স অলিন্দ, 3 বাও নিলয়, 4 স নিলয়। গতিকে শুদ্ধ উত্তৰ হ'ব 1 বাও অলিন্দ। ডি তলৰ কোনটো ডবেৰেইনাৰৰ ট্ৰায়ড থূপ? 1 লিথিয়াম, সোডিয়াম, মেগনেছিয়াম, 2 ক্যালসিয়াম, আয়রন, বেরিলিয়াম, 3 ক্যালসিয়াম, স্ট্রনসিয়াম, বেরিয়াম, 4 ক্যালসিয়াম, ম্যাগনেসিয়াম, আয়রন। গতিকে শুদ্ধ উত্তর হ'ব 3 ক্যালসিয়াম, স্ট্রনসিয়াম এন্ড বেরিয়াম। কোশ্চিন ই কোষ বিভাজনত উদ্দীপনা যোগান ধৰা উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থটো হ'ল 1 অক্সিন, 2 সাইটোকাইনিন, 3 এপসাইচিক এসিড, 4 জিবাৰেলিন। গতিকে শুদ্ধ উত্তৰ হ'ব 2 সাইটোকাইনিন। এতিয়া এফ নম্বৰলৈ অহা। মানুহৰ উৎপত্তি হৈছিল 1 এছিয়াত, 2 আফ্ৰিকাত, 3 অষ্ট্ৰেলিয়াত, 4 আফ্ৰিকাত, ইউৰোপত। শুদ্ধ উত্তৰ হ'ব 2 আফ্ৰিকাত। জি নম্বৰলৈ আহা। বাদুলি আৰু চৰাইৰ ডেউকা 1 লুপ্তপ্ৰায় অংগ, 2 সমভিত্তিক অংগ, 3 সমসংস্থ অংগ, 4 ওপৰৰ আটাইকেইটা। গতিকে শুদ্ধ উত্তৰ হ'ব 2 সমভিত্তিক অংগ। এইচ সমতল দাপোন এখনৰ বিবৰ্ধন 1 + 1, 2 - 1, 3 অনতকৈ ডাঙৰ, 4 অনতকৈ সৰু। শুদ্ধ উত্তৰ হ'ব 1 + 1। কোশ্চিন আই মানুহৰ চকুত প্ৰতিবিম্ব গঠন হোৱাৰ স্থান 1 কৰ্নিয়া, 2 চকুৰ পতা, 3 চকুৰ মণি, 4 অক্ষিপট বা ৰেটিনা। শুদ্ধ উত্তৰ হ'ব 4 অক্ষিপট। যে তলৰ কোনটো জৈৱ উপাদানৰ শক্তিৰ উৎসৰ উদাহৰণ নহয়? 1 কাৰ্ট, 2 নিউক্লিয় শক্তি, 3 গৌৰ গেছ, 4 কয়লা। গতিকে শুদ্ধ উত্তৰ হ'ব 3 নিউক্লিয় শক্তি। এইখিনি আছিলে 10টা MCQ 2 নম্বৰৰ আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত এই 10টা MCQৰ উত্তৰসমূহৰ স্ক্ৰীনশ্বট মাৰাৰ সুবিধা কৰি দিম। তোমালোকে আনসাৰখিনি চাই স্ক্ৰীনশ্বট মাৰি লোৱা। পিছত কোশ্চিন পেপাৰৰ লগত তোমালোকে মিলাই ল'বা। ওকে, এতিয়া মই 3 নম্বৰৰ প্ৰশ্নলৈ আহিছো। খালী ঠাই পূৰ কৰা। 1 চূণ পানীৰ মাজেদি কাৰ্বন ডাই অক্সাইড গেছ পঠিয়ালে উৎপন্ন হোৱা যৌগটোৰ ৰাসায়নিক সংকেত? 1 ক্যালসিয়াম কাৰ্বনেট অৰ্থাৎ CaCO3, 2 দ্বি অপসাৰণ বিক্ৰিয়াত বিক্রিয়ক পদার্থ দুটার মাজত ড্যাশৰ বিনিময় ঘটে? উত্তৰ আয়নৰ। 3
বেলেগ বেলেগ পারমাণবিক ভর কিন্তু পরমাণু ক্রমাঙ্ক একে হলে পরমাণুবোরক ড্যাশ বলে, সমস্থানিক বা আইসোটোপ বলে। 4 শ্বসনত নির্গত হওয়া শক্তি ড্যাশ হিসেবে সঞ্চিত থাকে, উত্তর এটিপি। কোশ্চিন 5 শ্বসনৰ সময়ত ড্যাশ গ্যাস নির্গত হয়, উত্তর কার্বন ডাই অক্সাইড গ্যাস নির্গত হয়। 6 দুটা নিউরনৰ মাজৰ খালী ঠাইক ড্যাশ বলে, সাইনেপস বলে। 7 মানুহৰ দেহত ড্যাশজোৰ ক্ৰমোজোম থাকে, একচুয়ালি মানুহৰ দেহত 22জোৰ ক্ৰমোজোম থাকে আৰু এজোৰ যৌন ক্ৰমোজোম থাকে, টোটাল 23জোৰ ক্ৰমোজোম থাকে। এতিয়া 8 নম্বৰলৈ আহা। এখন সমতল দাপনত এটা লক্ষ্য বস্তুৰ বাবে আপতন কোণ 40 ডিগ্ৰী হলে প্ৰতিফলিত ৰশ্মি আৰু দাপন কোণৰ মাজৰ কোণটোৰ মান হ'ব, এটা 40 ডিগ্ৰী হ'ব। 9 বায়ুমণ্ডলত সূৰ্যৰ পোহৰৰ ড্যাশৰ বাবে আকাশখন নীলা দেখা যায়, উত্তৰ পোহৰৰ বিক্ষেপণৰ বাবে। এতিয়া 10 নম্বৰলৈ আহা। জৈৱ গেছৰ ড্যাশ শতাংশ মিথেন থাকে, 75%। গতিকে এইখিনি আছিলে 10টা খালী ঠাই পূৰণ আৰু তাৰ উত্তৰ। এতিয়া তোমালোকে এইকেইটা স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। ওকে, তোমালোকে নিশ্চয় স্ক্ৰীনশ্বট মাৰি লৈছে। কোশ্চিন 4 উত্তৰ লিখা। 1 × 10 = 10। 1 থাইরক্সিন হরমোনের অবধ হওয়া রোগ বেমারবিধর নাম কি, উত্তর গরল রোগ বা গইটার। 2 পোরাসনের সংকেত লিখা। পোরাসনের সংকেত হল CaO অর্থাৎ ক্যালসিয়াম অক্সাইড। 3 চকুৰ উপযোজন ক্ষমতা বুলি লিখিব যা, উত্তৰ কেইবাবাৰো মই উত্তৰটো তোমালোকৰ আগত ভিডিঅ'ত প্ৰকাশ কৰিছো, আকৌ এবাৰ কৈ দিছো, তোমালোকক পিছত স্ক্ৰীনশ্বটৰ সুবিধা কৰি দিম। চকুৰ লেন্সৰ ফকাল দৈৰ্ঘ্যৰ পরিবর্তন কৰিব পৰা সামৰ্থ্যকে চকুৰ উপযোজন ক্ষমতা বলে। 4 কলা বগা ফটোগ্ৰাফিত ব্যৱহাৰ হোৱা বিক্ৰিয়াটো লিখা। আৰু তোমাৰ 5 নম্বৰটো হল কি, এটা ধাতব যৌগ এ লঘু হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰি বুৰবুৰণি সৃষ্টি কৰে, উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা মম নুমায়, তেনেহলে এই যৌগটোৰ নাম কি? এই 5টাৰ প্ৰশ্নৰ উত্তৰ মই তোমালোকক দেখাই দিছো। ওকে, নিশ্চয় তোমালোকে 5টা প্ৰশ্নৰ উত্তৰ স্ক্ৰীনশ্বট মাৰি ললা। কোশ্চিন নম্বৰ 6 সম্ভ্ৰান্ত গেছবোৰক কিয় এটা সুকীয়া বৰ্গত স্থান দিয়া হৈছে? উত্তৰ সম্ভ্ৰান্ত গেছবোৰ ৰাসায়নিকভাৱে নিষ্ক্ৰিয় আৰু সেইবোৰৰ ইলেক্ট্ৰন সজ্জা যোজক ইলেক্ট্ৰনৰ সংখ্যা একে হোৱাৰ কাৰণেই সেইবোৰক পৰ্যাবৃত্ত তালিকাৰ 18 বৰ্গত অৰ্থাৎ একে স্থানত স্থান দিয়া হৈছে। 7 আমি শক্তিৰ বিকল্প উৎস বিচাৰো কিয়? উত্তৰ নবীকৰণ অযোগ্য শক্তিৰ উৎসবোৰ সীমিত আৰু এদিন অন্ত হ'ব। প্ৰাকৃতিক ইন্ধনবোৰৰ ক্ৰমশ অৱক্ষয় হোৱা ভাণ্ডাৰলৈ লক্ষ্য ৰাখি আমি শক্তিৰ বিকল্প উৎস বিচাৰো। প্ৰশ্ন 8 বংশগতি বুলিলে কি বুজা? জীৱ প্ৰক্ৰিয়াৰ দ্বাৰা চাৰিত্ৰিক বৈশিষ্ট্য আৰু চৰিত্ৰ বংশানুক্ৰমে প্ৰবাহিত হয় তাকে বংশগতি বলে। কেইবাটা ভিডিঅ'ত মই এই প্ৰশ্নসমূহৰ কিন্তু এনসাৰ তোমালোকৰ আগত আলোচনা কৰিছো। প্ৰশ্ন 9 আধুনিক পৰ্যাবৃত্ত সূত্ৰটো লিখা। আৰু প্ৰশ্ন 10 হল মানুহৰ সুস্থ চকুৰ বাবে স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব কিমান? 10ৰ উত্তৰটো হ'ব 25 সেন্টিমিটাৰ। 9টো মই তোমালোকক দেখাই দিছো। আধুনিক পৰ্যাবৃত্ত সূত্ৰটো হল মৌলসমূহৰ ধৰ্ম সিহঁতৰ পাৰমাণিক সংখ্যাৰ বৃদ্ধিৰ পৰ্যায়ক্ৰমে সলনি হয়। এতিয়া মই তোমালোকৰ আগত অবজেক্টিভ টাইপ কোশ্চিনৰ একেবাৰে শেষ প্ৰশ্নটি লৈ আহিছো। প্ৰশ্নটো হল ফাৰ্ষ্ট সত্য নে অসত্য লিখা। 1 আধুনিক পৰ্যাবৃত্ত তালিকাৰ বৰ্গ এটাত ওপৰৰ পৰা তললৈ গলে ধাতব ধৰ্মৰ গুণটো বাঢ়ে, সত্য। 2 ফকাছ দৈৰ্ঘ্য F আৰু ভাঁজ ব্যাসাৰ্ধ R ৰ মাজৰ সম্পৰ্কটো হল F = 2R, অসত্য। 3 সালোক সংশ্লেষণৰ ফলত কাৰ্বন ডাই অক্সাইড গেছ নিৰ্গত হয়, অসত্য। 4
পোহৰ লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ গণে পোহৰ ৰশ্মি অবিলম্বৰ কাষ চাপি যায় শুদ্ধ 5 অধক্ষেপণ বিক্ৰিয়াত অদ্ৰাব্য লৱণ উৎপন্ন হয় সত্য মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনিয়ে আছিলে 45টা অবজেক্টিভ টাইপৰ প্ৰশ্ন আৰু তাৰ সমাধান নিশ্চয় তোমালোকে ইয়াৰ দ্বাৰা উপকৃত হ'বা এতিয়া মই তোমালোকৰ সুবিধাৰ কাৰণে কোশ্চেন পেপাৰখন এবাৰ দেখাই দিছো প্ৰশ্ন 6 7 8 চোৱা 9 10 চোৱা 11 12 13 14 15 16 17 18 19 20 21 22 23 ओके 24 और लेके साला 25 26 27 ओके या तो সৰু প্ৰশ্ন দিছিল 28 ओके So, my dear students, এইখিনিয়ে আছিলে দৰং জিলায় অনুষ্ঠিত কৰা ছমাহিলী পৰীক্ষা 2023-24 জেনাৰেল সায়েন্সৰ কোশ্চেন পেপাৰ আৰু তাৰ 45 টা অবজেক্টিভ টাইপ কোশ্চেনৰ সলিউশন আশা কৰিছো এই ভিডিঅ'টি তোমালোকক অহা ক্লাছত বা অহা পৰীক্ষাত সহায় কৰিব ধন্যবাদ